পৰিস্থিতি যেতিয়াই উন্নত হ'ব, উন্নত হোৱাৰ লগে লগে আমি আমাৰ পদক্ষেপখিনি গ্ৰহণ কৰিম। তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। পৰীক্ষা যথেষ্ট নহয়, সম্পূৰ্ণ সম্ভাৱনা আছে পৰীক্ষা অনুষ্ঠিত কৰা। এইটো এটা এবনৰ্মেল চিটুৱেশ্যন, গতিকে এই এবনৰ্মেল বা অসামান্য যিটো পৰিস্থিতি আছে, পৰিস্থিতিটো আমি সকলোৱে ভুগিছোঁ। আজি বহুতে এই কথা কৈ আছে পৰীক্ষা CBSE বাতিল কৰি দিলে, গতিকে আমিও বাতিল কৰি দিব লাগে। পৰীক্ষা বাতিল কৰিলে সমস্যাটোৰ সমাধান নহয়। মই ওলোটাই এনেকুৱা প্ৰশ্ন কৰিব বিচাৰিম যে আজি যিসকলে কম্পিটিটিভ এক্সামিনেশ্যনৰ জৰিয়তে পৰীক্ষাত তেওঁলোকে নেক্সট ক'ত এডমিশ্যন ল'ব সেইটো ঠিক কৰিব। যিসকলে JEE দিব, যিসকলে NEET ক্লিয়াৰ কৰি পেলাই বা এনেকুৱা ধৰণৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ জৰিয়তে এডমিশ্যন একাংশই লাভ কৰিব, কিন্তু সকলোৱে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনৰ দ্বাৰা নামভৰ্তি তেওঁলোকে কৰিব নোৱাৰিব। আৰু বহুতৰ কাৰণে মেট্ৰিকৰ নম্বৰটো, হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো পৰৱৰ্তী কালৰ কেৰিয়াৰত বহুতৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু বহুতৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ। আজি যিসকলে ডক্টৰ, ইঞ্জিনিয়াৰিং এই লাইনত তেওঁলোকে কম্পিটিটিভ পৰীক্ষা, এণ্ট্ৰেঞ্চ পৰীক্ষাৰ যোগেদি যিসকল যাব, তেওঁলোকৰ কাৰণে পৰীক্ষা এই নম্বৰকেইটা গুৰুত্বপূৰ্ণ নহয়। কিন্তু কাইলৈ যিজনে টেট চাকৰিৰ কাৰণে, শিক্ষকৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব, তেওঁৰ কাৰণে মেট্ৰিকৰ নম্বৰটো অতি গুৰুত্বপূৰ্ণ, হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো অতি গুৰুত্বপূৰ্ণ। যিসকলে ৰাজ্যিক পৰ্যায়ত ইয়াতে সৰু সুৰা তেওঁলোকৰ কেৰিয়াৰ তেওঁলোকে আগবঢ়াব, তেওঁলোকৰ কাৰণে মেট্ৰিকৰ নম্বৰটো গুৰুত্বপূৰ্ণ, হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো গুৰুত্বপূৰ্ণ। আৰু সেই গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমি পৰীক্ষা পাতাৰ পক্ষত আমি এতিয়ালৈকে আমি মন বান্ধি আছোঁ। আশা কৰোঁ পৰিস্থিতি ভাল হ'ব। পৰিস্থিতি ভাল হোৱাৰ লগে লগে আমি মডিফাইড, নিশ্চিতভাৱে পৰম্পৰাগতভাৱে যেনেধৰণে আগতে পৰীক্ষা অনুষ্ঠিত হয় তেনেকৈ নহয়। এই ইংগিতটো মই আগতে দিলোঁ, এই ইংগিতটো আগতে দিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াও দিছে, কেন্দ্ৰীয় চৰকাৰৰ পৰাও তেনেকুৱা ইংগিত আছে। এতিয়া পৰিৱৰ্তিত কি মডিউলত পৰীক্ষাটো হ'ব, তাৰ কাৰণে অকণমান ধৈৰ্য ধৰি অপেক্ষা কৰিব লাগিব। আমাৰ হাতত সময় আছে। ক'ভিড সংক্ৰমণৰ পজিটিভিটি ৰেটটো 10ৰ ওপৰৰ পৰা ক্ৰমান্বয়ে নামি আহি কিছুমান জিলাততো 2লৈকে নামি গৈছে। আমি এভাৰেজ 4ৰ আশে-পাশে আছোঁ। গতিকে আমি আশা কৰিছোঁ সকলোৱে যদি আমি সহযোগিতা আগবঢ়াওঁ, এইটো 1লৈকে নামিব লাগিব। নামিলে আমি পৰীক্ষা পাতিবলৈ আমি সক্ষম হ'ম। আৰু সৰ্বশেষত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি তেখেতৰ মতামত ল'ব লাগিব, লৈ পেলাই আমি সিদ্ধান্তটো গ্ৰহণ কৰিম। আমি নম্বৰখিনি অনাগত দিনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰত সহায়ক হোৱাকৈ যাতে আমি নম্বৰ দিব পাৰোঁ পৰীক্ষা এটাৰ জৰিয়তে, সেই ব্যৱস্থাটোৰ কাৰণে আমি অপেক্ষা কৰিছোঁ। বৰ্তমানটো গৰম বন্ধ চলি আছে, গৰম বন্ধ শেষ হ'ব, তাৰ পাছত পৰিস্থিতিটো চাই চৰকাৰে ইয়াত সিদ্ধান্ত গ্ৰহণ কৰিব। কৈছোঁ যে নিয়েৰ নৰ্মেল চিটুৱেশ্যন এটা আহিলে আমি পৰীক্ষা পাতিব পাৰিম, তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। নকৰোঁ, নিশ্চিতভাৱে অনলাইনৰ কোনো অৱকাশ আমাৰ নাই।